শংকৰদেৱ সংঘ সদায় থাকিব, জাতি গঠন কৰিবৰ কাৰণে সদায় থাকিব। গতিকে যুৱ সমাৰোহৰ জৰিয়তে আমি যুৱক যুৱতীসকলক আহক একত্ৰিত কৰোঁ, আপোনালোকৰ মোৰ সকলোৰে আমাৰ উঠি অহা ভাবি ভৱিষ্যতৰ প্ৰজন্মক আহক গঢ়ি তোলোঁ, মানুহ হিচাপে গঢ়ি তোলোঁ, সংস্কৃতিবান মানুহ হিচাপে গঢ়ি তোলোঁ, দেশৰ কাৰণে জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে। গতিকে প্ৰতিষ্ঠা দিৱসৰ এই শুভ মুহূৰ্ত আজি লাইখুটাত আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। আজি আমাৰ হালাকুৰাত, ধুবুৰী জিলাৰ হালাকুৰাত আজি লাইখুটা স্থাপন কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী প্ৰতিষ্ঠা দিৱসৰ। তো এতিয়া ৰাতিপুৱাৰ ভাগ আৰু আপোনালোকে চাই থাকক। এইখন হ'ল আপোনাৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটখন, ইয়াতে হ'ব। আৰু আমি এতিয়া লাহে লাহে আগবাঢ়িছোঁ সেই স্থানলৈ য'ত লাইখুটা স্থাপন কৰা হ'ব। লাইখুটা স্থাপন ইয়াতে কৰা হ'ব, তাৰ কাৰণে যা যোগাৰ কৰি আছে লাইখুটা স্থাপন কৰাৰ কাৰণে, আৰু প্ৰায় হৈ গ'ল। বাবুল বৰা বাপজনক আগবঢ়াবলৈ আমি এনেকৈ নাম গাই গাই ৰখি আছোঁ। কৃষ্ণ। আৰু অলপ পিছতে আমাৰ বাপজনা আহি আমাৰ মাজত উপস্থিত হ'বহি। কৃষ্ণ।
26 সংখ্যক প্ৰতিষ্ঠা দিব অহা 7 আৰু 8 অক্টোবৰ দুদিনীয়া কাৰ্যসূচী ইয়াত উদযাপন হ'ব। 7 অক্টোবৰ তাৰিখে আমাৰ যিখন সাধাৰণ পৰিষদ থাকি সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব আৰু 8 অক্টোবৰ প্ৰতিষ্ঠা দিৱস আলোচনা চক্ৰৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু তাৰ উপলক্ষে ইতিমধ্যে আদৰণি সমিতি আমি জিনকাটাত আদৰণি সমিতি অনুষ্ঠিত কৰিলোঁ, আদৰণি সমিতি গঠন কৰিলোঁ আৰু আদৰণি সমিতি গঠনৰ পাছতে আজি পবিত্ৰ লাইখটা স্থাপনৰ এই শুভ কাৰ্যসূচীত মই প্ৰধান সম্পাদক হিচাপে ইয়াত উপস্থিত হৈছোঁ। যোৱাকালি আহি মই ইয়াত উপস্থিত হৈছোঁ আৰু এটা শুভ মুহূৰ্ত, এটা শুভ পৰিৱেশত আপোনালোকে দেখিছে যে ভক্তবৃন্দৰে বহুত আগ্ৰহেৰে এই অঞ্চল আমি অসমৰ অস্তাচল বুলি কওঁ। অসমৰ পৰা এই অঞ্চলত চিঞৰ নুশুনে, বহু দূৰত আমাৰ মানুহবিলাক বহুত দূৰত আহিবৰ কাৰণে কোচবিহাৰ যদি এই ৰাস্তালৈ আহে তেতিয়া তেখেতসকলে দৰ্শন হয়, বাকী সময় তেখেতসকলে এই অঞ্চলৰ বিষয়ে তেখেতসকলে অৱগত নহয়। গতিকে আমি এই অনুষ্ঠানবিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰাৰ মুখ্য উদ্দেশ্য হৈছে যে আমি এই প্ৰচাৰটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিটো আদৰ্শ, এই আদৰ্শ যাতে সকলো ফালে বিয়পাব পাৰোঁ, সকলো মানুহক এই আদৰ্শ যাতে ল'ব পাৰোঁ। হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান বুলি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই একতাৰ দোলেৰে বান্ধিছিল অসমীয়া সমাজ। আজিৰ পৰা 550 বছৰ আগত কল্পনা কৰা সমাজখন আৰু আজিৰ সমাজখন বহু পাৰ্থক্য, দিন ৰাতি পাৰ্থক্য। কিন্তু সেইখিনি সময়ত সেই অসমখনত সেই অবিভক্ত হৈ থাকে, তেতিয়া অসমখন বিভক্ত বিভিন্ন খণ্ড খণ্ড, 3খন অসম, বিহাৰ, কামৰূপ গোটেই ৰাজ্য বুলি কৈছিল তেতিয়া। সেই ৰাজ্যবিলাক লগ লাগি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি চিন্তা আৰু চেতনা, যি আদৰ্শ, এই আদৰ্শ যাতে আমি বিভিন্ন স্থানত আমাৰ যুৱকসকলক আনিব পাৰোঁ। আমাৰ নতুন প্ৰজন্ম, আমাৰ শিক্ষাৰ্থীসকল, নতুনকৈ শিকাৰুসকল, তেখেতসকলৰ মহাপুৰুষৰ আদৰে জাতিটো গঠন কৰিব লাগে, ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগে। জাতি গঠনৰ কাৰণে, সাংস্কৃতিক গঢ়িবৰ কাৰণে, জাতিটোক শক্তিশালী কৰিবৰ কাৰণে আমাৰ যিটো মৰম প্ৰীতি ভালপোৱা চেনেহ এইবোৰ যাতে বিয়ব পাৰে আৰু তেওঁলোকৰ অন্তৰে অন্তৰে বিৰাজমান ঐশিকনা এক আৰু অনন্ত এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে আমি সেৱক সেৱিকাসকলক, যুৱকসকলক ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। 12 বছৰৰ পৰা 35 বছৰ যুৱক যুৱতীসকল ইয়ালৈ আহিব। তেখেতসকলে এটা আধ্যাত্মিক আৰু নৈতিক আদৰ্শবাদৰ কথা আমি কওঁ আৰু এই অনুষ্ঠানত যিটো ইমান সুন্দৰ পৰিৱেশ, হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় মই প্ৰথম কৰি দিলোঁ আৰু এটা সুন্দৰ পৰিৱেশত ইয়াতে তেখেতসকলে এই অনুষ্ঠানটো ৰূপায়ণ কৰিবৰ কাৰণে যি আয়োজন কৰিছে, মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ জৰিয়তে। আৰু সমগ্ৰ এই অঞ্চলত, বিশেষকৈ বংগ অঞ্চলত পৰে, পশ্চিমবংগৰ ওচৰ আছে, আপোনালোকে পাছাপাছি এই অঞ্চলত আপোনালোক আছে আৰু এই অঞ্চলবাসী ৰাইজক, মৰমৰ স্নেহৰ ৰাইজক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে ধৰ্ম ৰক্ষা কৰি তেখেতসকলে বহুত কষ্টৰ বহু প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি যোৱা সেইসকলক অকণমান মৰম যাচিবলৈ আহিছোঁ, অকণমান তেখেতসকলক সাহস যাচিবলৈ আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় থাকিব, জাতি গঠন কৰিবৰ কাৰণে সদায় থাকিব। গতিকে যুৱ সমাৰোহৰ জৰিয়তে আমি যুৱক যুৱতীসকলক আহক একত্ৰিত কৰোঁ, আপোনালোকৰ মোৰ সকলোৰে আমাৰ উঠি অহা ভাবি ভৱিষ্যতৰ প্ৰজন্মক আহক গঢ়ি তোলোঁ, মানুহ হিচাপে গঢ়ি তোলোঁ, সাংস্কৃতিবান মানুহ হিচাপে গঢ়ি তোলোঁ, দেশৰ কাৰণে, জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে। গতিকে প্ৰতিষ্ঠা দিৱসৰ এই শুভ মুহূৰ্ত আজি লাইখটাত আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ আৰু সাংবাদিক বন্ধুসকল নহ'লেতো আমাৰ নহয়েই, কাৰণ গোটেই প্ৰচাৰৰ দিশটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। অনাগত দিনৰ আপোনালোকৰ পূৰ্ণ সহযোগিতা মই কামনা কৰিছোঁ আৰু কাৰ্যসূচী সফল ৰূপায়ণ নোহোৱা পৰ্যন্ত আপোনালোকৰ শেষ কাৰ্যসূচী পৰ্যন্ত আপোনালোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ।